দিনটো কামনা কৰি ইয়াত উপস্থিত হোৱা বিশেষকৈ গণ্যমান্য ব্যক্তিসকল আমাৰ আছে। আমাৰ লগত আছে পদ্মশ্ৰী ডক্টৰ কামেশ্বৰ ছাৰ, কামেশ্বৰ ব্ৰহ্ম ছাৰ। এতিয়া পিঠা কাটিবৰ কাৰণে কাপ তালিব দে। আজি আমাৰ ইয়াতে গোসাইগাঁও সাব ডিভিজনৰ আমাৰ সিনিয়ৰ সিটিজেন্স এসোসিয়েশনৰ ইয়াত অফিস উদ্বোধন কৰা হৈছে। আমাৰ সন্মানীয় বিটিআৰ প্ৰধান শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াই এই ঘৰখন আমাৰ সিনিয়ৰ সিটিজেনৰ নামত তেখেতে চেংচন কৰাই দিছিলে আৰু যিসকলে এই ঘৰখন বনোৱাৰ কাৰণে দায়িত্ব পাইছিলে ইহঁতে কম দিনৰ ভিতৰতে এই ঘৰখন সাজি উলিয়াইছে। আৰু লগতে আজিৰ এই শুভ অনুষ্ঠানত আমাৰ সন্মানীয় বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই আহি নিজে উদ্বোধন কৰাৰ কথা আছিলে, কিন্তু বিশেষ কাৰণত তেখেতে আহিব পৰা নাই। তাৰ কাৰণে মোক ইয়াত এই উদ্বোধন কাৰ্যসূচীখন সম্পন্ন কৰিবৰ কাৰণে দায়িত্ব দিছে। তাৰ কাৰণে মই ইয়াৰ পৰাই শিৱ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ মহান যিটো উদ্দেশ্য, এই উদ্দেশ্যটো সাফল্যমণ্ডিত হ'ল। আজি এই জেগাত যিবিলাক আমাৰ সিনিয়ৰ চিটিজেনসকলে আছিলে সিহঁতে বহি মেলি কথা পাতিবৰ কাৰণে তেনেকুৱা এখন জাগা নাছিল। আৰু এইটো বনোৱাৰ পিছত আজিৰ পৰাই আমাৰ সন্মানীয় চিটিজেন ফৰামৰ বা এছ'চিয়েশ্যনৰ যিমানবোৰ কৰ্মকৰ্তা আছে মিটিং হ'লেও বা এনইঅ অফিচ কৰিবৰ কাৰণে এইটো সুযোগ সুবিধাটো হৈ গ'ল। গতিকে মই ভাবোঁ নিশ্চয়কৈ আমাৰ গোসাইগাঁও সাব ডিভিজনৰ অন্তৰ্গত সিনিয়ৰ চিটিজেন এছ'চিয়েশ্যনৰ আমাৰ সভাপতিকে আদি কৰি আমাৰ এডভাইজাৰসকল নিশ্চয়কৈ ইয়াত আনন্দ পাইছে আৰু ভৱিষ্যতেও আমি তেনেকুৱাকৈ বিভিন্ন ধৰণৰ আমাৰ নাটনিসমূহ পূৰণ কৰিবৰ কাৰণে আমি সদায় চেষ্টা চলাই আছোঁ। গতিকে আজি এইটো উদ্বোধন কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ আৰু আজিৰ পৰা যাতে ভালকৈ এই অফিচখন চলাব পাৰে এইটো মই আমাৰ কমিটিৰ ফালৰ পৰা মই কামনা কৰিছোঁ।